নমস্কাৰ মই dr.madhurjya borah মোৰ ইউটিউব চেনেল আপোনাক স্বাগতম জনাইছো আজি এই ভিডিওটোত আপোনাৰ psoriasis ৰোগৰ বিষয়ে আপোনাক জনাবলৈ লাইছো psoriasis ৰোগ কি আৰু ইয়াৰ লক্ষণ কি আৰু ইয়াত আমি হোমিওপ্যাথিক মেডিচিন কি ব্যৱহাৰ কৰিব পাৰো তাকে এই ভিডিওটোৰ জৰিয়তে আপোনাক জনাবলৈ লাইছো psoriasis হৈছে এবিধ আপোনাৰ ছালৰ ৰোগ এই ৰোগ আপোনাৰ এজনৰ গাৰ পৰা আন এজনৰ গালৈ বিয়পি নাযায় কিন্তু এনে ৰোগৰ আপোনাৰ ব্যাপকভাৱে আপোনাৰ প্ৰভাৱ দেখা যায় এই ৰোগৰ সাধাৰণতে আপোনাৰ 10 বছৰৰ পৰা আপোনাৰ 50 বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত দেখা যায় এই psoriasis ৰোগ আপোনাৰ দুই প্ৰকাৰৰ আছে প্ৰথম বিধ হৈছে আপোনাৰ এপিডাৰ্মিছ আৰু সেকেন্ড বিধ হৈছে আপোনাৰ ডাৰ্মিছ এপিডাৰ্মিছ একেবাৰে আপোনাৰ ওপৰৰ অংশত কেৰাটিন নামৰ মিটকোক থাকে আৰু এই মিটকোকবোৰ যেতিয়া আপোনাৰ খহি পৰে আৰু তলৰ ফালে থকা সজীৱ কোকবোৰ ওপৰলৈ উঠি আহে আৰু এনেদৰে মিটকোকবোৰ খহি আৰু সজীৱ কোকবোৰ উঠি অহা কাৰ্যক আপোনাৰ চিকিৎসা বিজ্ঞানত এপিডাৰ্মিছ বুলি কোৱা হয় এনে অৱস্থাকে আপোনাৰ psoriasis বুলি কোৱা হৈছে psoriasis হৈছে বুলি আপুনি কেনেকৈ জানিব psoriasis আপোনাৰ ৰোগৰ আৰম্ভণিতে কি হয় আপোনাৰ বুকুত আপোনাৰ পিঠিত সৰু সৰু ৰঙা নিচিনা কিছুমান আপুনি সকল বন্ধা গুটি দেখা পাব আৰু এই ৰঙা বৰণৰ গুটিবোৰ লাহে লাহে কি হয় আপোনাৰ পকত হৈ পৰা দেখা যায় আৰু গোটেই আপোনাৰ শৰীৰটোত আপোনাৰ বিয়পি পৰিব আৰু এই ৰোগবিধৰ সাধাৰণতে আপোনাৰ শীতকালতেই বেছি হোৱা দেখা যায় কাৰণ শীতকালত গাৰ আপোনাৰ ছালবোৰ আপোনাৰ তিনি শুকাই থাকে আৰু এই psoriasis ৰোগত আপোনাৰ 80% লোকেই এনে ৰোগ হোৱা দেখা যায় আৰু আপোনাৰ psoriasisৰ ফলত আপোনাৰ ছালত আপোনাৰ পানীৰ দৰে আপোনাৰ সৰু ফোঁহা সৃষ্টি হয় আৰু এই ফোঁহাবোৰ পুজৰ দৰে ডাঠ পদাৰ্থৰে ভৰি থাকে আৰু লাহে লাহে এই ফোঁহাৰ সৃষ্টি হয় কি কাৰণত এই ৰোগ বেছি হ'ব পাৰে বাৰু এই ৰোগ থকাৰ আপোনাৰ লোকৰ কিছুমান কি হয় ঘাঁবোৰ লাহে লাহে বাঢ়ি যায় আৰু কাৰণ সেইসকল লোকৰ আপোনাৰ মাদক দ্ৰব্য সেৱন কৰে বা আপোনাৰ নন ষ্টেৰয়েড এন্টি ইনফ্লেমেটৰী জাতীয় আপোনাৰ ঔষধ গ্ৰহণ কৰে হৰমনৰ পৰিৱৰ্তনৰ কাৰণেও এনে হ'ব পাৰে আপোনাৰ এই ৰোগৰ আপোনাৰ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আপুনি মাদক দ্ৰব্য বা আপোনাৰ ধূমপানৰ পৰা বিৰত থাকিব লাগিব গাৰ ছালত আপোনাৰ ঘহনি নখোৱা পোছাক আপুনি পৰিধান কৰিব লাগিব কোনো ধৰণৰ আপোনাৰ ছাল ক্ষতি হোৱাৰ পৰা আপুনি আঁতৰি থাকিব লাগিব আৰু যিটি ঔষধ আপুনি গ্ৰহণৰ পৰা আপুনি বিৰত থাকিব লাগিব গা ধোৱাৰ আপোনাৰ নিয়মিত কৰিব লাগিব এনেবোৰ যদি আপুনি এই ৰোগ হৈ থকা অৱস্থাত যদি কৰে তেনেহলে আপোনাৰ এনে ৰোগৰ পৰা আপুনি নিৰাময় লাভ কৰিব পাৰিব এনেবোৰ লক্ষণৰ ওপৰতে ভিত্তি কৰি আজি আপোনালোকৰ মাজলৈ এটা মেডিচিন লৈ আহিছোঁ এই মেডিচিনটো হৈছে আপোনাৰ এইটো R65 এই R65 মেডিচিনটো আপোনাৰ জাৰ্মান প্ৰডাক্ট হয় আৰু এই মেডিচিনটো ডক্টৰ ৰেকুৱেষ্ট কোম্পানী বনাইছে আপোনাৰ আৰু এই মেডিচিনটোত R65 মেডিচিনটোত আপোনাৰ 6টা মেডিচিন আপোনাৰ কম্পোজিশন কৰি পেলাই তৈয়াৰ কৰিছে এক নম্বৰ মেডিচিন হৈছে আপোনাৰ আৰ্ছেনিক এলবাম দুই নম্বৰটো হৈছে আপোনাৰ বাৰবাৰী ইকুইফিলিয়াম 3 নম্বৰটো হৈছে আপোনাৰ কেলকেয়া কাপ 4 নম্বৰটো হৈছে গ্ৰাফাইটিছ 5 নম্বৰটো হৈছে আপোনাৰ হাইড্ৰোসাইটল এচিকাটিকা তাৰপিছত আপোনাৰ 6 নম্বৰটো হৈছে নাট্টাম ক্লোৰেটাম এই মেডিচিনটোত আপোনাৰ সাধাৰণতে আপোনাৰ 70% এলকহল কোম্পানীটোৱে ব্যৱহাৰ কৰিছে আৰু ইয়াৰ প্ৰাইচটো হৈছে আপোনাৰ 270 আৰু ইয়াত আপোনাৰ 22 ml আছে আৰু এই মেডিচিনটো আপোনাৰ যদি আপুনি ল'ব বিচাৰে তেনেহলে মই ইয়াত ডেসক্ৰিপচনত এটা লিংক দি দিম তাৰ পৰা আপুনি গ্ৰহণ কৰিব পাৰে বা আপুনি যিকোনো হোমিওপ্যাথিক মেডিচিনৰ সুপতি ফাৰ্মাসীত মেডিচিনটো ল'ব পাৰিব এই R65 মেডিচিনটোত আপোনাৰ ব্যৱহাৰ কৰা এক নম্বৰ মেডিচিন হৈছে আপোনাৰ আৰ্ছেনিক এলবাম এই আৰ্ছেনিক এলবামৰ আপোনাৰ কি হয় ছালত যদি আপোনাৰ psoriasis ৰোগৰ ফলত যদি ছালখন আপোনাৰ অনবৰতে পুৰি থকা বা ছালখন গৰম হৈ জ্বলি থকা নিচিনা আপুনি অনুভৱ কৰে বা এনে ৰোগ হলে আপুনি কিছুমান
কিছুমান লোকৰ কি হয় ছালখন একেবাৰে শুকাই যায় আৰু এই শুকাই যোৱা ছালবোৰত যদি আপোনাৰ চুলিৰ দৰে আপোনাৰ উফি হয় আৰু সেইবোৰ ছালৰ উফিৰ দৰে আপোনাৰ এৰাই গুচি যায় ছালত হোৱা যিকোনো ধৰণৰ আপোনাৰ ফোঁহা হোৱাৰ লক্ষণত এই আৰ্ছেনিক এলবাম নামৰ মেডিচিনটো ব্যৱহাৰ কৰিলে আপুনি যথেষ্ট সুফল হ'ব পাৰিব 2 নম্বৰ মেডিচিন হৈছে আপোনাৰ বাৰবাইছ একুইফিলিয়াম এই বাৰবাইছ একুইফিলিয়াম মেডিচিনটো এনে ধৰণৰ লক্ষণত আপোনাৰ ইউজ কৰিব পাৰিব গোটেই যদি আপোনাৰ শৰীৰত আপোনাৰ গোটেই ঘামচি সদৃশ ফোঁহা বা আপোনাৰ বইল হয় আৰু সেই ফোঁহাবোৰত কি হয় আপোনাৰ বিষ থাকে কিছুমান ৰোগীৰ এনেবোৰ আপোনাৰ ছালৰ এনেবোৰ লক্ষণ দেখুৱায় যে আপোনাৰ ছাল শুকাই থকা আৰু মুখ আপোনাৰ কপাল বুকু সকলোতে আপোনাৰ ছালত এক্সিমাৰ সদৃশ আপোনাৰ ঘামচি লক্ষণত এই মেডিচিনটো যদি আপুনি ইউজ কৰে যথেষ্ট সুফল হ'ব পাৰিব আপুনি 3 নম্বৰ মেডিচিন হৈছে আপোনাৰ কেলকেৰিয়া কাপ এই কেলকেৰিয়া কাপ মেডিচিনটো আপোনাৰ বিষৰ ক্ষেত্ৰত আপোনাৰ ইউজ কৰা হয় শৰীৰত যদি আপোনাৰ যিকোনো স্থানতে ধৰক আপোনাৰ কাষলিতল বুকু হাত ভৰি যদি আপোনাৰ ঘামি থাকে আৰু এই ঘামৰ পৰা আপোনাৰ দুৰ্গন্ধ হয় আৰু কিছুমান লোকৰ কি হয় আপোনাৰ কপালত আপোনাৰ কি হয় বেছিকৈ ঘামি থাকে আৰু এনে থাকিলে আপোনাৰ ঘামত কি হয় এক্সিমা সদৃশৰ ছালত আপোনাৰ সৃষ্টি হয় আৰু কেতিয়াবা কি হয় আপোনাৰ গোটেই মুখ আৰু বুকু কপাল আপোনাৰ লাহে লাহে এই এক্সিমাবোৰ আপোনাৰ হ'বলৈ ধৰে আৰু গোটেই শৰীৰত আপোনাৰ বিয়পি পৰে আৰু এই কাৰণে এনেকুৱা লক্ষণত যদি আপুনি দেখে তেতিয়াহ'লে আপুনি কেলকেৰিয়া কাপ মেডিচিনটো ইউজ কৰিলে আপুনি যথেষ্ট সুফল হ'ব পাৰিব 4 নম্বৰ মেডিচিন হৈছে আপোনাৰ গ্ৰেফাইটিছ এই গ্ৰেফাইটিছ মেডিচিনটো এনেবোৰ লক্ষণত আপোনাৰ ব্যৱহাৰ কৰা হয় ছালত হোৱা ফোঁহাৰ পাছত আপোনাৰ যদি ছালত যদি আপোনাৰ দাগ থাকি যায় আৰু এনেধৰণৰ আপোনাৰ দাগৰ নাইকিয়া কৰিবৰ কাৰণে আপুনি এই গ্ৰেফাইটিছ মেডিচিনটো আপুনি ইউজ কৰিব পাৰে যিকোনো আপোনাৰ ছালৰ পুৰণি দাগ বা বাৰে বাৰে হোৱা আপোনাৰ ফোঁহাৰ কাৰণে যদি আপোনাৰ ফোঁহা হয় বা আপোনাৰ এই ফোঁহাবোৰ আপুনি নাইকিয়া কৰিবৰ কাৰণে আপোনাৰ এই মেডিচিনটো আপুনি ব্যৱহাৰ কৰিলে যথেষ্ট সুফল হ'ব পাৰিব ছালৰ অস্বাস্থ্যকৰ আৰু প্ৰতিটো আঘাতৰ পাছত আপোনাৰ কি হয় আঘাত পোৱা ঠাইখিনিত আপোনাৰ যদি পুজ জমা হয় আৰু এনে লক্ষণত এই গ্ৰেফাইটিছ মেডিচিনটো ইউজ কৰিলে যথেষ্ট সুফল হ'ব পাৰি পুৰণা ক্ষতচিন আকৌ ঘাঁ হয় আপোনাৰ কাণৰ ওপৰত আপোনাৰ হাত ভৰি আপোনাৰ কি হয় আঙুলিৰ মাজৰ ঠাইখিনিত আপোনাৰ সৰু সৰু ফোঁহা হয় আৰু শৰীৰৰ আন অংগত আপোনাৰ যদি সৰু সৰু ফোঁহা হয় আৰু এই ফোঁহাৰ পৰা যদি আপোনাৰ স্বচ্ছ পানীৰ নিচিনা আপোনাৰ ৰস ওলায় তেতিয়া আপুনি এই গ্ৰেফাইটিছ মেডিচিনটো ইউজ কৰিলে যথেষ্ট সুফল হ'ব পাৰিব 5 নম্বৰ মেডিচিন হৈছে আপোনাৰ হাইড্ৰকটাইল এচিকেটিকা এই হাইড্ৰকটাইল এচিকেটিকা মেডিচিনটো আপোনাৰ ছালত যদি আপোনাৰ ৰঙা পৰি থাকে বা ঠাইডোখৰ আপোনাৰ যদি ফুলি আছে আৰু লগত যদি আপোনাৰ কি হয় খজুৱতি আছে আৰু ঠাইডোখৰত কি হয় খজুৱাই দিওঁতে আপোনাৰ যদি আপোনাৰ ঘাঁ লাগে আৰু কিছুমানৰ লোকৰ কি হয় আপোনাৰ ছালৰ যেতিয়া আপোনাৰ খজুৱাই আৰু সেই ঠাইডোখৰ খুব ডাঠ হৈ যায় আৰু সেই ঠাইখিনিত কি হয় চুই দিলে আপোনাৰ কি হয় আপুনি খৰৰ নিচিনা অনুভৱ কৰিব আৰু ঠাইডোখৰত খজুৱাৰ ফলত আপোনাৰ কি হয় খুব গৰম হৈ থাকে আৰু সাধাৰণতে এনে ধৰণৰ লক্ষণত আপোনাৰ যদি আপুনি হাইড্ৰকটাইল এচিকেটিকা নামৰ এই মেডিচিনটো আপুনি ব্যৱহাৰ কৰে আপুনি যথেষ্ট সুফল হ'ব পাৰিব ছালৰ এনে ৰোগৰ কাৰণে আপোনাৰ বহু ৰোগীৰ আপোনাৰ খুব দুৰ্বলতা হৈ যায় আৰু এনে ছালবোৰ ৰোগৰ লগত আপোনাৰ যদি থকা দুৰ্বলতা আৰু নাৰ্ভৰ সমস্যা নিৰাময় কৰিবৰ কাৰণেও এই হাইড্ৰকটাইল এচিকেটিকা নামৰ মেডিচিনটো ব্যৱহাৰ কৰিলে আপুনি যথেষ্ট সুফল হ'ব পাৰিব 6 নম্বৰ মেডিচিন হৈছে আপোনাৰ নেপটাম ক্লৰেটাম এই নেপটাম ক্লৰেটাম মেডিচিনটো আপোনাৰ যিসকল লোকৰ আপোনাৰ মাংসপেশী দুৰ্বল আৰু লগতে আপোনাৰ থাইৰয়ডৰ সমস্যা আছে তেনে লোকসকলৰ ক্ষেত্ৰত এই মেডিচিনটো আপোনাক খুব ভাল কাম কৰে আৰু যিসকল লোকৰ আপোনাৰ চিৰচিছৰ লক্ষণৰ মূৰত যদি আপোনাৰ লক্ষণত আপোনাৰ কি হয় মূৰৰ পৰা আৰম্ভ হয় তেনে লোকসকলৰ মূৰত আপোনাৰ ছালখিনি আপোনাৰ উফি নিচিনাকৈ হেৰাই যায় আৰু এনে লক্ষণ থাকিলে এই নেপটাম ক্লৰেটাম মেডিচিনটোৱে যথেষ্ট ভাল কাম কৰে আৰু এইখিনি আছিল আপোনাৰ R65ত উল্লেখ কৰা আপোনাৰ 6টা মেডিচিন
আৰু psoriasisৰ লক্ষণ সাধাৰণতে আপোনাৰ যিকেইটা মেডিচিন আপোনাৰ ব্যৱহাৰ কৰিব লাগে সেই মেডিচিন কেইটা R65 মেডিচিন আপোনাৰ ইউজ কৰিছে আৰু এই মেডিচিনটো যদি আপুনি ইউজ কৰিব বিচাৰে তেতিয়াহ'লে 15 টোপালকে দিনটোত 3 বাৰ খাব আধা কাপ কুহুমীয়া গৰম পানীৰ লগত খাব মোৰ যদি এই ভিডিঅটো আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ